মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, MA ফাৰ্ষ্ট ছেমিষ্টাৰৰ অসমীয়া সাহিত্যৰ বুৰঞ্জী আদি আৰু মধ্যযুগ প্ৰথম কাকতখনৰ তোমালোকৰ বাবে মই সৰু সৰু কিছুমান কুৱেশ্যন লৈ আহিছোঁ। তোমালোকে নোট কৰি থবা আৰু এইখিনি দৰকাৰী বুলি ভাবি ল'বা। তোমালোকে আৰু কুৱেশ্যন এনচাৰ পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। মই ক্ৰমাণু অনুযায়ী তোমালোকক কুৱেশ্যন এনচাৰবোৰ দি যাম। গতিকে আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে কীৰ্তন ঘোষা কোনে লিখিছিল? শ্ৰী শ্ৰী শংকৰদেৱে। ঘুনুচা কীৰ্তন কোনে ৰচনা কৰিছিল? শ্ৰীধৰ কন্দলীয়ে। গুণমালা কোনে ৰচনা কৰিছিল? শ্ৰী শ্ৰী শংকৰদেৱে। গুণমালা কি চন্দত ৰচিত? 6 আখৰীয়া কুসুমমালা চন্দত ৰচিত। গুণমালাত কিমানটা পদৰ সমষ্টি আছে? 377টা পদৰ সমষ্টি আছে। নামঘোষা কোনে ৰচনা কৰিছিল? শ্ৰী শ্ৰী মাধৱদেৱে। নামঘোষা কিমানটা পদৰ সমষ্টি? 1000 পদৰ সমষ্টি। নামঘোষা গ্ৰন্থখনৰ আন এটা নাম কি? হাজাৰী ঘোষা। ডক্টৰ বাণীকান্ত কাকতিয়ে নামঘোষাত কি 3টা ভাৱৰ ধাৰা মিহলি হৈ আছে বুলি কৈছে? পুণ্যশ্লোক, শংকৰ স্মৃতি, মাধৱদেৱৰ আত্মলঘিমা, কৃষ্ণ ভক্তি মাহাত্ম্য। এইখিনি তোমালোকে নোট কৰি থবা। এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকে MCQ টাইপত আহে আৰু লাভদায়ক হ'ব তোমালোকৰ।